নমস্কাৰ ৰাইজ, মই এষ্ট্ৰলজাৰ পলাশ চেতিয়া। আজি মই আপোনালোকৰ ওচৰত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আনিছোঁ। এই ভিডিঅ'টো বৰ বেছি দীঘল নহয়, সেইটো কাৰণে আপোনালোকে চাব। ভিডিঅ'টোত মই জ্যোতিষশাস্ত্ৰৰ এটা যুগৰ বিষয়ে ক'ম, যিটো যুগ তাৰমানে আটাইতকৈ জ্যোতিষশাস্ত্ৰৰ ভিতৰত বেয়া যুগ বুলি ক'ব পাৰি। আমাৰ জন্ম পত্ৰিকাত কি হয়, কিছুমান ভাল যুগ থাকে, বেয়া যুগ থাকে। বেয়া যুগ বুলি ক'লে আমি কোনবোৰ যুগক বুজো? যেনে ধৰক কাৰোবাৰ কালসৰ্প দোষ আছে, কাৰোবাৰ মাংগলিক দোষ আছে, কাৰোবাৰ গুৰু চণ্ডাল দোষ আছে ইত্যাদি। এই যুগবিলাকে মানুহৰ ক্ষতি সাধন কৰে। কিন্তু মোৰ জীৱনৰ অভিজ্ঞতাৰ পৰা, মোৰ জ্যোতিষ জীৱনৰ 25 বছৰীয়া অভিজ্ঞতাৰ পৰা মই এটা কথাই দেখিলো যে এটা যুগ আছে, যিটো যুগে মানুহৰ বাকী যুগবিলাকতকৈ আটাইতকৈ বেছি ক্ষতি কৰে। সেই যুগটোৰ নাম হৈছে বিগ যুগ। সেই যুগটো চন্দ্ৰ আৰু শনি গ্ৰহৰ দ্বাৰা সৃষ্টি হয়। চন্দ্ৰ আৰু শনি গ্ৰহ জন্ম পত্ৰিকাৰ কিছুমান বিশেষ স্থানত থাকি সেই যুগটোৰ সৃষ্টি কৰে, আৰু সেই যুগটো যাৰে জন্ম পত্ৰিকাত থাকে তেওঁ কিন্তু সেই যুগটোৰ প্ৰতিকাৰ কৰাটো খুবেই জৰুৰী। কিন্তু ইয়াত এটা কথা মনত ৰাখিব লাগে, বিগ যুগ থাকিলেই যে গোটেই জীৱনটো যে মানুহৰ অথলে যাব বা জীৱনত যে বহুত বৰ বেছি সমস্যা আহিব তেনেকুৱা নহয়। খালি এটা কথাই মনত ৰাখিব লাগিব, এই যুগটো যিটো স্থানত থাকে সেই স্থানটোত বিস্তৰ ক্ষতি সাধন কৰিব আমাৰ জন্ম পত্ৰিকাখনত। আমাৰ জন্ম পত্ৰিকাখনত কি হয়, বিভিন্ন ধৰণৰ স্থান থাকে, যেনে কৰ্মস্থান, ভাগ্যস্থান, ধনস্থান, সন্তান স্থান, বিভিন্ন ধৰণৰ স্থান থাকে। আৰু সেই স্থানবোৰ বিচাৰ কৰি আমি এজন মানুহৰ ভৱিষ্যতটো নিৰ্ণয় কৰোঁ। ধৰি ললো সেই বিগ যুগটো এজন মানুহৰ বোলে কৰ্মস্থানত আছে, তেতিয়া কি হ'ব? কৰ্মক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যা আহিব, জীৱনত এখোজো আগবাঢ়িব নোৱাৰিব। যদি ভাগ্যস্থানত থাকে, ভাগ্যৰ ক্ষেত্ৰত একদম সহায় নকৰিব। সেইবাবে এই যুগটো থাকিলে তাক প্ৰতিকাৰ কৰিব লাগে। সেইটো কাৰণে আপোনালোকে কি কৰিব, যেতিয়া কোনোবা জ্যোতিষীৰ ওচৰত নিজৰ জন্ম পত্ৰিকাখন দেখাব, তেতিয়া সদায় সুধিব যে মোৰ জন্ম পত্ৰিকাত কেনেবাকৈ বিগ যুগ আছে নেকি। যদি বিগ যুগ তেখেতে আছে বুলি কয়, তেখেতক আৰু এটা কথা সুধিব যে মোৰ বিগ যুগটো কোনটো স্থানত আছে। তেখেতে ক'ব পাৰে বিবাহ স্থানত আছে। যদি বিবাহ স্থানত আছে বুলি কয়, তেতিয়াহ'লে আপোনাৰ বিবাহত, বৈবাহিক জীৱনত সমস্যা হ'ব পাৰে। বাকী বোলে ধৰক ধনস্থানত বুলি থাকিলে ধনৰ ক্ষতি হ'ব পাৰে। সেইবাবে লগালগ সেই যুগটোৰ তেতিয়া আপোনালোকে প্ৰতিকাৰ কৰিব। এই যুগটোৰ মই এটা লাইভ এক্সাম্পল আপোনালোকক দি দিছোঁ। আমাৰ সম্বন্ধীয় এগৰাকী মানুহ আছিলে, এগৰাকী মাইকী মানুহ আছে আমাৰ বংশৰ ভিতৰত। তেওঁ আমাৰ মাতকৈ বয়সত ডাঙৰ। তেওঁৰ কি হ'ল, জন্ম পত্ৰিকাখনৰ বিবাহ স্থানত সেই বিগ যুগটো আছিল। আৰু আপুনি মন কৰিব, তেওঁৰ জীৱনত কি হ'ল, তেওঁৰ যিজন হাজবেণ্ড আছিল, সেই হাজবেণ্ডজন যেতিয়া ঢুকাইছিল, সেই ঢুকোৱাৰ 15-20 বছৰ আগৰ পৰা সেই মানুহজনৰ বেমাৰত ভুগি আছিল। বেমাৰ পেৰালাইচিছ হৈ কথা চথা ক'ব নোৱাৰা হৈ গৈছিল, মানুহজন কিবা অলপ এবনৰ্মেল টাইপ হৈ গৈছিল, তেনেকুৱা। সেই মানুহগৰাকী বিবাহ স্থানত বিগ যুগটো আছিল। বিবাহ স্থানত যেতিয়া অশুভ যুগ থাকে, তেতিয়া কি হয়, আইদাৰ হাজবেণ্ড বা ৱাইফৰ বেমাৰ আজাৰ হয়, নতুবা কিছুমান ক্ষেত্ৰত ডিভোৰ্চ হৈ যায়। সেইবাবে এই যুগটো বহুত বেয়া যুগ। কিন্তু এই ক্ষেত্ৰত চিন্তা কৰিব নালাগে, প্ৰতিকাৰ কৰিলে ভাল হ'ব। আৰু প্ৰতিকাৰৰ দ্বাৰা আমি বহুতখিনি সমস্যা সমাধান কৰিব পাৰোঁ। সেইবাবে আপোনালোক সকলোৱে জন্ম পত্ৰিকাখন যিকোনো এষ্ট্ৰলজাৰৰ ওচৰত দেখালে এই যুগটোৰ কথা সুধিব। যদি আপোনালোকে ব্যক্তিগতভাৱে মোক জন্ম পত্ৰিকা কনচাল্ট কৰিব বিচাৰে, তেতিয়াহ'লে তলত দিয়া নম্বৰটোত যোগাযোগ কৰিব পাৰে। মই সাধাৰণতে কি হয়, মানুহৰ জন্ম পত্ৰিকাবিলাক চাই টেলিফোনতে কনচাল্ট কৰি দিওঁ। এটা সামান্য ফিজ লোৱা হয়, আৰু সেইমতে মই মানুহক জীৱনৰ ভৱিষ্যতখিনি কওঁ, আৰু ৰেমেডিখিনিও মই দি দিওঁ। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'বোৰ চাই থাকিব। আজিলৈ আহিছোঁ, নমস্কাৰ।